আন্তৰিক উৎসাহ ত্যাগ নকৰিব আৰু ইয়াৰ মাজেৰে আমাৰ জাতি আমাৰ সমাজ আমি জীয়াই ৰাখিব লাগিব। এই মিনতি জনালোঁ, আপোনালোকলৈ পুনৰ কৃতজ্ঞতা জনালোঁ। নামঘৰ সমাৰোহ আমি কিয় পাতিছোঁ আপোনালোকে গম পাইছে। কথাখিনি যোগেদি আমাৰ নৱপ্ৰজন্মৰ মাজত যদি এই কথাখিনি আমি প্ৰতিফলন ঘটাব পাৰোঁ, তেওঁলোকে নিশ্চিতভাৱে নামঘৰক আঁকোৱালি ল'ব। কাৰণ নামঘৰত পৰ্যাপ্ত সময় দিয়া মানেই তেওঁলোকৰ জীৱনবোৰ সুৰক্ষিত হোৱা। যদি নামঘৰত পৰ্যাপ্ত সময় নিদিয়ে জীৱনবোৰ অৰক্ষিত হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে আপোনালোকে গম পাইছে কথাকথি মৰামৰি হিংসাৰ দেশ এই ভাৱবোৰ কিয় বৃদ্ধি পাইছে। আমি কেৱল বস্তুবাদী ভোগবাদী চিন্তাতে আবদ্ধ। সকলো সন্মানীয় অতিথিক আমি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে অনুৰোধ জনালোঁ।